মেমৰি আৰু প্ৰমিছ বহুত মূল্যৱান শব্দ। যি মূল্য বুজে প্ৰয়োজনত ব্যৱহাৰ কৰে আৰু যি মূল্য নুবুজে অনবৰতে ব্যৱহাৰ কৰে। পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হ'ল মানুহৰ মন আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ হ'ল ভালপোৱা। আচলতে লাইফত কিছুমান মুহূৰ্ত ফিল্মি হোৱা উচিত। সেই কাৰোবাক খুব মিছ কৰিছোঁ আৰু সেইটো মূৰত তেওঁ লগে লগে বুজি পালে। বাৰো মুখেৰে ক'বলৈ প্ৰয়োজনে নহয়, আচলতে এনে নহয় বাবে প্ৰেমবোৰ। হেজাৰটা সুখৰ স্মৃতি এটি কষ্টক মুচি দিব নোৱাৰে, কিন্তু এটি কষ্টই হেজাৰটা স্মৃতিক মুচি দিব পাৰে। বেলিটো জিলিকিবলৈ আকাশখন লাগে আৰু মই জিলিকিবলৈ তোমাৰ কপালখনেই যথেষ্ট। জীৱনক লৈ গল্প লিখাটো খুব সহজ, কিন্তু গল্পৰ দৰে জীৱনটোক গঢ়াটো কঠিন। সকলো সুখ যদি পাহৰি যাবলৈ হয়, তেন্তে স্মৃতিৰ হিচাপনো ক'ত থাকিব? ব্লক কৰিলেই যদি সম্পৰ্কটো শেষ হৈ যায়, তেতিয়াহ'লে সকলোৱে সেয়ে কৰিলেহেঁতেন। এদিন নিজক গুৰুত্ব দিয়া কমাই চোৱা। তোমাৰ সেই আপোন মানুহজনো এদিন নোহোৱা হৈ যাব। তুমি সেইদিনা বুজিবা